আজি মই ফকেৰাগ্ৰাম আমাৰ BPF দলৰ কাৰ্যালয়ত ইমাৰ্জেঞ্চিভাৱে ফকেৰাগ্ৰাম ব্লকৰ অধীনস্থ যিবিলাক আমাৰ প্ৰাইমাৰী কমিটি আছে ইয়াৰ লগে লগে আমাৰ চেণ্ট্ৰেল কমিটি BPFৰ যিসকল নেতা আছে ব্লক কমিটিৰ নেতাসকল আছে মাইনৰিটি চেলৰ আমাৰ সভাপতি আছে আমাৰ ইউথ ওমেন BSU সকলোকে লৈ পেলাই এই অৰুণোদয় আঁচনিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা আমি কৰিলোঁ। গভৰ্ণমেণ্টৰ অসমৰ পৰা এটা তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছে MP ইলেকশ্যনৰ আগে যিবিলাক অৰুণোদয় মানে তৃতীয় ফেজৰ কাৰণে হিতাধিকাৰীবিলাকক বাছনি কৰি আমাৰ এটা মানে বেনিফিট দিয়াৰ কাৰণে সেই সময়ত এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। এই প্ৰক্ৰিয়াৰে আমি যিবিলাক কামখিনি আগবঢ়াই এতিয়ালৈকে এই পৰ্যন্তলৈ এই মুহূৰ্তলৈকে এই পৰ্যায়লৈকে আনিব পাৰিছিলোঁ। এইখিনি কৰা কামটো অসম চৰকাৰৰ ফালৰ পৰা কিছুমান কাৰণত তেখেতসকলে কমপ্লিটলি কেনচেল কৰি পেলাই নতুনকৈ এটা গ্ৰাম সভা বহাৰ দ্বাৰা দি প্ৰকৃত হিতাধিকাৰীসকলক বাছনি কৰি বেনিফিটটো দিয়াৰ নামত এটা এওঁলোকে নতুনকৈ হেৰি কৰিছে প্ৰচেছ আৰম্ভ কৰিছে আৰু যোৱা মে' মাহৰ 29 তাৰিখে প্ৰথম DLMC মিটিং পতা হ'ল। তাতে সমষ্টি ৱাইজত ক'ত কিমান আমাৰ এল'কেশ্যন বা টাৰ্গেট দিয়া হৈছে সেই টাৰ্গেটবিলাকৰ অধীনত থাকি টাৰ্গেটটো ফুলফিল কৰি আমাৰ প্ৰকৃত হিতাধিকাৰীসকলক বাছনি কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ফিল্ড লেভেললৈকে লৈ যাবৰ কাৰণে BDOবিলাকক দায়িত্ব দিয়া হৈছে। আমাৰ এটা নিম্ন স্তৰৰ এটা কমিটি আছে। এইটো কমিটিটো হ'ল পলিং বুথ লেভেল এটা স্ক্ৰিনিং কমিটি আৰু পলিং বুথ লেভেল স্ক্ৰিনিং কমিটিত আমাৰ 4জন মোৰ দতমা সমষ্টিত 4জনকৈ মেম্বাৰ আছে। BPF দলৰ মোৰ MLA দ্বাৰা মনোনীত হোৱা এজন অৰুণোদয় মেম্বাৰ, তাৰপিছত UPPL BJPৰ এজন, আকৌ BDO অফিচৰ পৰা এজন নটেল অফিচাৰ হিচাপে তেওঁলোকে মেম্বাৰ সোমোৱাই দিছে। টোটেল 4জন মেম্বাৰ থাকিব পলিং বুথ লেভেল স্ক্ৰিনিং কমিটিত। আৰু এই স্ক্ৰিনিং কমিটিবিলাকে এতিয়া কি কৰিব যে অহা 10 তাৰিখৰ পৰা তেওঁলোকে প্ৰত্যেকটো পলিং বুথত গৈ পেলাই গ্ৰাম সভা বহিব আৰু গ্ৰাম সভা বহাৰ দ্বাৰা দি আমাৰ যিসকল ক্ৰাইটেৰিয়া ফুলফিল কৰা মহিলাসকল আছে এই মহিলাসকলক বেনিফিচিয়াৰী হিচাপে বাছনি কৰিবৰ কাৰণে প্ৰচেছটো সেইদিনাখনৰ পৰা ষ্টাৰ্ট কৰা হ'ব। আৰু এওঁলোকে যিবিলাক বেনিফিচিয়াৰী সংগ্ৰহ কৰাটো মানে সম্পূৰ্ণ হোৱাৰ পাছত ব্লক লেভেলত তেওঁলোকে গোটেইখিনি ঠিক ঠাক কৰি পেলাই DC অফিচলৈ ছাবমিট কৰিব। DC অফিচৰ যিটো DLMC কমিটি আছে, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, য'ত নেকি DC বাইদেৱে আমাৰ চেয়াৰমেন হয় আৰু MLAবিলাকে মেম্বাৰ হয়। আৰু অসমৰ পৰা 2জন মন্ত্ৰীসকলকো ইয়াত ৰখা হৈছে, এজন গাৰ্জেন মিনিষ্টাৰ আৰু এজন স্পেচিয়েল ইনভাইটি হিচাপে আছে। আমি সকলোৱে মিলি পেলাই আলোচনা ইতিমধ্যে কৰিছোঁ এবাৰ। আকৌ যেতিয়া ফাইনেলি ব্লক অফিচবিলাকৰ পৰা যাব গোটেই লিষ্টটো, তেতিয়া DLMC মিটিংবিলাকত আমি কিমানজন হিতাধিকাৰীবিলাকৰ লিষ্ট আহে এতিয়াতো একজাক্টলি পলিং বুথবিলাকৰ পৰা বেনিফিচিয়াৰী লিষ্ট পঠিয়াই দিয়াটো সম্ভৱ নহ'ব। চবকে লাগে বুলি যিহেতু দাবী দাৱাটো থাকিব ব্লক বুথ লেভেলত, গতিকে টাৰ্গেটত বেছি নিশ্চয় প্ৰত্যেক ব্লকৰ পৰা অহাটো সম্ভাৱনা আছে। আৰু সেইবিলাক উইদিন দি লিমিট অফ দি টাৰ্গেট আমি হিতাধিকাৰীবিলাকক বাছনি কৰি ফাইনেলাইজেশ্যনৰ এটা প্ৰক্ৰিয়া DLMC মিটিঙৰ থ্ৰুৱেদি আমি কৰিম। আৰু সেই গোটেইবিলাক এতিয়া আমি 31 জুলাইৰ মাজত কমপ্লিট কৰিব লাগিব। এইটো অসম চৰকাৰৰ গাইডলাইন, অসম চৰকাৰৰ এটা নিৰ্দেশ। আৰু এই নিৰ্দেশটো পালন কৰি কাম কৰিবৰ কাৰণে ইতিমধ্যে মই দতমা সমষ্টিত পৰা মোৰ কৰ্মীবিলাকৰ লগত, এজেণ্টবিলাকৰ লগত, নেতাবিলাকৰ লগত কথা পাতিছোঁ। আৰু সেই মৰ্মে এতিয়া তেওঁলোকে গভৰ্ণমেণ্টৰ গাইডলাইন ফ'ল' কৰি পেলাই কাম কৰিব। আৰু আজি ফকেৰাগ্ৰাম আমাৰ ব্লকৰ যিবিলাক পাৰ্টি ব্লক আছে এই ব্লকৰ লিডাৰবিলাকৰ লগত আলোচনা কৰি পেলাই এই ফকেৰাগ্ৰাম ব্লকটো কিছু অংশ বাউখুংৰি সমষ্টিৰ লগত গ'ল আৰু কিছু এলেকা আমাৰ পৰ্বজৰাৰ লগত গ'ল। গতিকে পৰ্বজৰা আৰু বাউখুংৰি সমষ্টিৰ পৰা এই যিবিলাক এপ্লিকেণ্ট বা হিতাধিকাৰীসকল আছে এইবিলাকে মোৰ পুৰণা 29 নং কোকৰাঝাৰ সমষ্টিৰ যেহেতু এখেতসকল ভোটাৰ ৰাইজ আৰু তেওঁলোকে ভোট দিয়াৰ কাৰণেহে মই MLA আজিলৈকে হ'ব পাৰিছোঁ। এখেতসকলে এতিয়া
আপোনাসকলে জানে যিহেতু আমাৰ বাউখুংগ্ৰীতো এক্সিষ্টিং MLA নাই আৰু পৰ্বতৰাতো এক্সিষ্টিং MLA নাই ক'বলৈ গ'লে এখেতসকলে গাৰ্জেনবিহীন হিচাপে ইয়াত জীয়াই থাকিব লগা হৈছে এইসকলক এতিয়া মই আধা ৰাস্তাত ফেলাই দি আলাই আথানি কৰি পেলাই মই যাব নোৱাৰোঁ ইয়াৰ কাৰণে মই যদিও এতিয়া দতমাটো মোৰ MLA সমষ্টি হিচাপে মই বাছি লৈছোঁ কিন্তু পুৰণা 29 নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ এইবিলাক এলেকাটো এতিয়া পৰ্বতৰা যদিও গৈছে বা বাউখুংগ্ৰী যদিও গৈছে মোৰ সমষ্টিৰে ৰাইজ মোৰ সমষ্টিৰে ভোটাৰ আৰু মই তেওঁলোকৰে MLA হিচাপে মই নিজকে গণ্য কৰোঁ হিচাপে মই বাউখুংগ্ৰী আৰু পৰ্বতৰা দুটা সমষ্টিত থকা আমাৰ হিতাধিকাৰীসকলে যাতে কি হয় মানে লিষ্টত অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকেও যাতে বেনিফিটটো পায় ইয়াৰ কাৰণে মই যত্ন লৈছোঁ মই চেষ্টা চলাইছোঁ ইতিমধ্যে DLMCৰ আমাৰ নেতাবিলাকৰ লগতো কথা পতা হ'ল তেওঁলোকেও তেওঁলোকৰো একো আপত্তি নাই যে আপোনাৰ পুৰণা সমষ্টিৰ মানুহখিনিক আপুনি জাষ্টিছটো যিহেতু দিবই লাগিব গতিকে আপোনাৰ ফালৰ পৰা আপুনি হেৰি কৰক মানে বেনিফিচিয়াৰীবিলাকক এপ্লাই কৰিবলৈ দিয়ক আমি দিয়াৰ ব্যৱস্থা কৰিম সহায় কৰিম বুলি তেওঁলোকেও যিহেতু কথা কৈছে সন্মতি হৈছে ইয়াৰ কাৰণে মই আজি আমাৰ এই ফকিৰাগ্ৰাম ব্লক অধীনস্থ প্ৰাইমাৰীবিলাকৰ যিবিলাকে নেকি বাউখুংগ্ৰী আৰু পৰ্বতৰাত গৈছে তেওঁলোকৰ পৰাও হিতাধিকাৰীবিলাকে যাতে এপ্লাই কৰিবৰ কাৰণে আগবাঢ়ি আহে সেইবিলাক ৰাইজৰ মাজত আমি মানে কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে আৰু এখেতসকলক সহায় কৰাত আগভাগ ল'বৰ কাৰণে মই এওঁলোকৰ দায়িত্ব তেওঁলোকৰ কান্ধত মানে দি তেখেতসকলৰ সহযোগত সম্পূৰ্ণ সুচাৰুৰূপভাৱে যাতে হৈ যায় এই আশাৰে আলোচনা কৰি প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে মই ইয়াত